মণিপুৰ চক্ৰ। মণিপুৰ চক্ৰ শৰীৰৰ আগফাল পিছফাল দুয়োফালে নাভিৰ অলপ ওপৰত অৱস্থিত। ই শক্তি আৰু বুদ্ধিমত্তাৰ প্ৰতীক। এই চক্ৰই শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহক নিয়ন্ত্ৰণ আৰু শক্তি প্ৰদান কৰে। আৰু যেতিয়া এই চক্ৰটো ভাৰসাম্যহীন আৰু দুৰ্বল হৈ পৰে, তেতিয়া ইয়াৰ লগত জড়িত অংগবোৰত ৰোগে দেখা দিয়ে। এই চক্ৰই অগ্নাশয়, এপেণ্ডিক্স, ইণ্টেষ্টাইন, হাঁওফাঁও, হৃদয় আৰু শৰীৰৰ স্ফূৰ্তি নিৰ্ধাৰণ আৰু শক্তিশালী কৰে। এই চক্ৰই নাভিৰ কাৰ্যসমূহকো নিয়ন্ত্ৰণ কৰে। এজন ব্যক্তিৰ নেতিবাচক আৱেগ আৰু চিন্তাই মণিপুৰ চক্ৰত বেয়াকৈ প্ৰভাৱিত কৰে। বিশেষকৈ খং আৰু তিক্ততাৰ অনুভূতি অবিৰত অভ্যাসৰ বাবে মণিপুৰ চক্ৰ দুৰ্বল হৈ পৰে, যাৰ ফলত লিভাৰৰ কাৰ্যক্ষমতা কমিবলৈ আৰম্ভ কৰে। ব্যক্তিৰ পেট আৰু অন্ত্ৰসম্পৰ্কীয় ৰোগে দেখা দিয়ে, যাৰ বাবে বদহজম, কোষ্ঠকাঠিন্য বা ডায়েৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। যেতিয়া ব্যক্তিৰ মণিপুৰ চক্ৰ শক্তিশালী হৈ থাকে, তেতিয়া শৰীৰো শক্তিশালী হৈ থাকে। বাহ্যিক আক্ৰমণ যেনে বীজাণু, বেক্টেৰিয়া আৰু ভাইৰাছৰ কোনো প্ৰভাৱ নপৰে। ওপৰ আৰু তলৰ চক্ৰৰ পৰা অহা সূক্ষ্ম শক্তি এই চক্ৰৰ জৰিয়তে জাগ্ৰত হয়। এইদৰে ৰেইকিৰ জৰিয়তে যদি মণিপুৰ চক্ৰক অধিক সময়ৰ বাবে শক্তি প্ৰদান কৰা হয়, ক্ৰমান্বয়ে লাহে লাহে গোটেই শৰীৰটোৱে শক্তি লাভ কৰে। এই চক্ৰটোৱে শৰীৰৰ তাপ আৰু শীতলতা প্ৰদানৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। এই চক্ৰটো অসন্তুলিত হ'লে শৰীৰত যকৃত ৰোগ, হৃদৰোগ, ৰক্তহীনতা আৰু মধুমেহ আদি বিভিন্ন ৰোগে দেখা দিয়ে। এই চক্ৰটোত ৰেইকি দিওঁতে পাঁচোটা আঙুলি একেলগে সংযোগ কৰি সৰু আঙুলি মানে কনিষ্ঠ আঙুলিটোৱে নাভি স্পৰ্শ কৰি থাকিব লাগে। এই চক্ৰৰ ৰং হালধীয়া আৰু বীজ মন্ত্ৰ ৰাম। ধন্যবাদ।